সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ এইবাৰ সকলোৱে হাঁহি ফূৰ্তিৰে ভোগালী বিহুটো পালন কৰিব। নিশ্চয় সকলোৱে ভোগালী বিহুৰ পিনে আয়োজন আৰম্ভ কৰিছেই চাগে। আমিও সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ আৰু বস্তু বাহানি গোটাইছোঁ আৰু ভাবিলোঁ আজি যিহেতু দেওবাৰ বন্ধবাৰ হয়, এইখিনিতে ব্লগ এটা ষ্টাৰ্ট কৰি দিম বুলি ভাবিছোঁ। ব্লগটো কিমান দীঘলীয়া হয় ক'ব পৰা নাই। আপোনালোকে তেতিয়া ঠিক আছে, আপোনালোকে চাই যাব ব্লগটো। এয়া দিছেনে নাৰিকল গুচাই থাকোঁতে আমাৰ সৰু ল'ৰাটো আহি বহি আছেহি। এইটো আমাৰ সৰু ল'ৰাটো। আমাৰ সৰু ল'ৰাটোৱে এইটো চাওক, সি মানে কালি এবাৰ কৈ আছে তাক লস্কৰা বনাই দিব লাগে, লস্কৰা বনাই দিব লাগে। কালি ৰাতিৰ পৰা নাৰিকল দুটা লৈ সি ঘূৰি ফুৰিছে। মই বোলো কাইলৈ বনাই দিম হ'বনে? সি যেন তেনেহে মান্তি হৈছে। নামটো কৈ দিয়া। দুটা নাৰিকল যেন তেনে গুচাই হৈ গ'ল। সিহঁতি এয়া নাৰিকলত পানী খাব। বনাবলৈ ধৰোঁতে আলহী আহিলে নহয়, আলহীকো অলপ টাইম দিবলগীয়া হ'ল। এতিয়া ভাবিছোঁ লস্কৰা আৰু পিঠা একেলগে বনাই লওঁ। ঠিক আছে, এতিয়া পিঠা কেইটামান খুন্দিবলৈ আনিছোঁ, চাওকচোন। চাওক, মায়ে পিঠাগুড়ি খুন্দিবলৈ ধৰিছে। চাওক, মায়ে পিঠাগুড়ি খুন্দিবলৈ লৈছে। গুড ইভিনিং গাইজ। এতিয়া সন্ধ্যা সময় হ'ল। আপুনি পিঠাগুড়ি খুন্দি থাকোঁতেই প্ৰায় সন্ধিয়া হ'ব হ'ল। প্ৰায় 3 কেজিমান চাউলৰ পিঠাগুড়ি যেন তেনে খুন্দা হ'ল আৰু পিঠাখিনি আজিয়ে বনাই থ'ব লাগিব ভাবিছোঁ। তাৰ আগতে ভাবিছোঁ ভাত পানীখিনি বনাই লওঁ। ঠিক আছে, পিঠা কেনেকৈ মই ভাজোঁ আপোনালোকক দেখুৱাম বাৰু। ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে।